মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় লৈ কিছুমান মানুহে নিজৰ ৰাজনৈতিক অভিসন্ধিৰ কাৰে কাম কৰিছে বা তেওঁলোকক কিছুমান মানুহক অপপ্ৰচাৰৰ জৰিয়তে বুজাব বিচাৰিছে। প্ৰথম কথাটো হ'ল যে শ্বহীদ মুকুন্দ কাকতি যিখন অসামৰিক চিকিৎসালয় সেইখন নলবাৰীত থাকিব, মানে এখন চিকিৎসালয় থাকিব যিটো 50 বেডেড চিকিৎসালয়। এইটো মই প্ৰথম দিনাই কৈছোঁ। আৰু এটা কথা ঠিক, য'তেই মেডিকেল কলেজ হয় তাত মেডিকেল কলেজৰ লগত সমানে এখন জিলা হস্পিটেল চলি থাকিব নোৱাৰে, কাৰণ মেডিকেল কলেজখনো চলিব লাগিব। জিলা হস্পিটেল হিচাপে নচলিব, কিন্তু এখন 50 বেডেড চিটি চেণ্টাৰ হিচাপে হস্পিটেল এখন চলি থাকিব, তাত কোনো ক'বলগীয়া নাই। আৰু সেই কেম্পাছটোৰ ভিতৰতে আমি টাটাৰ যিখন কেঞ্চাৰ কেয়াৰ হস্পিটেল সেইখনো তাত কৰিম। গতিকে ক'ব গ'লে আজিৰ যিখন হস্পিটেল আছে তাতকৈ ডাঙৰ হস্পিটেল তাত হ'ব, কাৰণ টাটাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেলখন তাত হ'ব, 50 বেডেড এটা চিটি চেণ্টাৰ চলিব। গতিকে তাক লৈ কোনো বিতৰ্ক আচলতে হ'বই নালাগে। কিন্তু কিছুমান মানুহে আচলতে ভুলকৈ ব্যাখ্যা কৰিছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে এই এসপ্তাহৰ ভিতৰত নেশ্যনেল মেডিকেল কাউন্সিল আহিব, NMC আহিব। গতিকে NMC অহাৰ কাৰণে আমি ইয়াৰ পৰা গোটেই বস্তুখিনি এতিয়া চিফ্ট কৰিব লগা হৈছে, কাৰণ নেশ্যনেল মেডিকেল কাউন্সিলে যেতিয়া আহে তাত মেডিকেল কলেজখনত ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে ডাক্তৰ দেখিব লাগিব, ৰোগী দেখিব লাগিব, অপাৰেশ্যন দেখিব লাগিব, তেতিয়া তেওঁলোকে এলাউ কৰিব। যোৱাকালি আমাৰ কাৰণে সৌভাগ্য, চাওক কেইদিনমান আগত কোকৰাঝাৰত এনেকুৱা NMC ইনস্পেকশ্যন হৈ গ'ল, যোৱাকালি তেওঁলোকে NMCয়ে এপ্ৰুভ কৰিলে। গতিকে 100টা ছিট কোকৰাঝাৰ মেডিকেল কলেজে এই বছৰৰ পৰা এডমিশ্যন দিব পাৰিব। আমাৰ লক্ষ্য হ'ল যে অক্টোবৰত আমিও নলবাৰীত 100টা ল'ৰা ছোৱালীক মেডিকেলত যাতে এডমিশ্যন দিব পাৰোঁ। তাৰ কাৰণে NMC কেতিয়াও আগতীয়াকৈ জনাই নাহে, NMC আহে একেবাৰে নজনোৱাকৈ। গতিকে আমি তাৰ কাৰণে প্ৰস্তুত কৰিছোঁ। অকল নলবাৰী চিভিল হস্পিটেল নহয়, আপুনি যদি চাই নলবাৰীৰ ওচৰে পাঁজৰে থকা সকলো PHCয়ে MPHCৰ ডক্টৰবিলাকো আমি তাত এটাচ কৰি ৰাখিছোঁ। চাওক, ইয়াত যিখিনি বস্তুৰ প্ৰয়োজন, যে এটা বহিৰ্বিভাগ চলিবৰ কাৰণে OPD এটা চলিবৰ কাৰণে 50 বেডেড হস্পিটেল, চিজাৰিন, ডেলিভাৰী এইখিনি হ'বৰ কাৰণে যি বস্তু লাগিব ইয়াত থাকিবই। আৰু বৰং ভালেই হ'ব, 50 বেডেড এখন হস্পিটেল ভালকৈ হ'ব, তাত কোনো ক'বলগীয়া নাই। কেৱল এতিয়া মানুহে ভাবিছে যে এইবিলাক তৎক্ষণাত কিয় লৈ গ'ল। আচলতে আপুনি যদি চাই, বালিতাৰাৰ মেডিকেলৰ ডক্টৰজনো এতিয়া মেডিকেল কলেজত আছে, খিল্লাৰ মেডিকেল ডক্টৰজনো মেডিকেল কলেজত আছে। কাৰণ মেডিকেল কলেজৰ NMC যেতিয়া আহিব তাত মিনিমাম 100জন ডক্টৰ দেখিব লাগিব, 300-400 পেচেণ্ট দেখিব লাগিব। এতিয়া আপুনি চাওক, নলবাৰী মেডিকেল কলেজত ডেইলি যোৱাকালিও 350তকৈ OPD পেচেণ্ট আছে। তাত চিজাৰিন হৈছে, তাত ডেলিভাৰী হৈছে, নৰ্মেল ডেলিভাৰী হৈছে, চিজাৰিন হৈছে, অন্যান্য ব্যৱস্থাবিলাক তাত আমি আন্তঃগত, তাত ডক্টৰৰ এটা ডাঙৰ টীম, প্ৰফেচাৰৰ টীম ৰেডি ৰাখিছোঁ। কাৰণ মেডিকেল কলেজৰ ইনস্পেকশ্যনৰ সময়ত যদি এইবিলাক দেখা নাপায় তেওঁলোকে ৰিজেক্ট কৰি দিব। আমাৰ কথাটো হ'ল কি, মেডিকেল কলেজৰ ইনস্পেকশ্যন মই ভাবোঁ যে এসপ্তাহৰ ভিতৰত আহিব। এই এসপ্তাহৰ দিনটো পাৰ হোৱাৰ পিছতে, মেডিকেল কলেজৰ ইনস্পেকশ্যন পাৰ হোৱাৰ পিছতে আমি চিভিল হস্পিটেলৰ যিটো মানে বহিৰ্বিভাগ, যিটো চিটি চেণ্টাৰ বুলি কৈছোঁ, সেইটোৰ কাম আৰম্ভ কৰিম। এইকেইদিন আমি বন্ধ ৰাখিছোঁ, আৰু তাকেই মানুহে ভাবিছে যে এইটো কিবা এটা মানে বন্ধই কৰি পেলালে নেকি। প্ৰতিবাদ যোনে বুজি পাইছে সিটো প্ৰতিবাদ নকৰে। চাওক, কথাটো হ'ল ইয়াত কোনো দমন নীতিৰ কথা নাই। প্ৰথম কথা হ'ল যে যেতিয়া ৰাইজৰ ভাল কৰিব খুজিব তেতিয়া ভাল মন ভৰাই ভাল কৰিব। আমিতো কৈছোঁ যে ইয়াত এখন চিভিল হস্পিটেলখনেই 50 বেডেড হস্পিটেল হ'ব, তাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেল হ'ব। তাক লৈ আৰু কি কৰিব লগা আছে? আজি কোনোবাই যদি মনত ভুলো ভাবিছে, এসপ্তাহ পিছত দেখা পাব, একমাহ পিছত দেখা পাব। এইকেইদিনততো ভুল ভাবি পেলাই একেবাৰে মোক বেয়া পাব লগা নাই। এসপ্তাহ পিছত, একমাহ পিছত দেখা পাব যে ইয়াত সুন্দৰভাৱে চব চলি আছে। 6 মাহ 1 বছৰ পিছত দেখিব যে তাতে ডাঙৰ টাটাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেল হৈছে, সুন্দৰভাৱে চব চলি আছে। 1 বছৰ পিছত মানুহে আকৌ বুজি পাব যে এইবিলাক আচলতে তেওঁলোকৰ ভুল আছিল। আৰু যোনে মানে প্ৰতিবাদ কৰিবৰ কাৰণে এইবিলাকক ওলাই নিব চেষ্টা, আচলতে সাধাৰণ মানুহবিলাক, কালি ময়ো এইকেইদিন দুৰ্ভাগ্যবশতঃ বা সৌভাগ্যবশতঃ হওক, এইকেইদিন মই অসমৰ বাহিৰত আছিলোঁ, মোৰ নিৰ্বাচনী কাজ কামত ত্ৰিপুৰাত আছিলোঁ। গতিকে অকণমান মানুহে সেই সময়ত মোক লগ পোৱাৰ অসুবিধা এটা হৈছিলে। কিন্তু মই ফোনত যেতিয়া কথা পাতিলোঁ, যিসকল মানুহে প্ৰতিবাদত যোৱা যিসকল মানুহ, বহুতে মোক কৈছে যে আচলতে আমি জানা নাছিলোঁ এনেকৈ যে NMC আহিব, NMCৰ কাৰণে যে এইটো কৰিছে আমি নাজানিছিলোঁ, ভাবিলোঁ বন্ধ কৰি দিলে। আপুনি ক'লে যদিও আমি ভাবিলোঁ বন্ধ কৰি দিলে। পিছত যেতিয়া তেওঁলোকক বুজাই ক'লোঁ যে নাই, NMCৰ কাৰণে আমি এইটো কৰিছোঁ। আৰু NMC যোৱাৰ দিনাখন মোৰ বিশ্বাস যে অহা সোমবাৰ মঙলবাৰৰ আগতে NMC আহিব, কাৰণ অলৰেডি কোকৰাঝাৰ হৈ গ'ল, নলবাৰী আৰু নগাঁৱত এতিয়া আহিবলগীয়া আছে। মোৰ বিশ্বাস যে এসপ্তাহৰ ভিতৰত, এসপ্তাহৰ পিছত NMC যোৱাৰ লগে লগে আমি ইয়াৰ যিটো OPD ছেকশ্যন যিখিনি ইয়াত থাকিব লাগে সেইখিনি কণ্টিনিউ কৰি থাকিম। কংগ্ৰেছৰ প্ৰতিবাদৰনো কি ভেলু আছে? কংগ্ৰেছটো, আৰু ইয়াতেতো কংগ্ৰেছত প্ৰতিবাদ কৰিবই, কাৰণ মই বিজেপিৰ মানুহ এটা, মই বিজেপিৰ বিধায়ক। এতিয়া কংগ্ৰেছ বা মোৰ বিৰোধী দলবিলাকে প্ৰতিবাদ নকৰাটোৱে, 21টা দল সংগঠনৰ কথাটো হ'ল যে যিসকলে বুজি পোৱা নাই
তেওঁলোকে ভাবিছে যে কিজানি মেডিকেল কলেজখন চিভিল হস্পিটেলখন বন্ধ হৈ যায় আৰু কিছুমানে ভাবে যে চিভিল হস্পিটেল হিচাপে থাকিব লাগে কিন্তু যিসকলে প্ৰশাসন ব্যৱস্থাটোক বুজি নাপায় আজি যিসকলে বেলেগ বেলেগ মেডিকেল কলেজবিলাক দেখা নাই বা তেনেকৈ কেনেকৈ কৰিছে দেখা নাই তাকতো এখন নলবাৰীৰ ইয়াৰ পৰা সন্ধাৰ মাজেৰে 6-7 কিলোমিটাৰ দূৰত এখন মেডিকেল কলেজ তাত এখন মেডিকেল কলেজ আৰু এতে 200 বেডেড বা আজি চিভিল হস্পিটেল এখন চলিব নেকি কাৰণ এটা আন্তঃগাঁথনি বনালে নহ'ব তাকতো অপব্যৱহাৰ হ'ব দিব নোৱাৰি নহয় ইয়াত যদি মানুহে চিকিৎসা সেৱা নাপায় সেইটো মোক কওক চিকিৎসা সেৱা পাবৰ কাৰণে 50-50 বেডেডে এনাফ নলবাৰী চিভিল হস্পিটেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ ভিতৰত বা টাউনৰ ভিতৰত যেহেতু 6-7 কিলোমিটাৰ দূৰত মেডিকেল কলেজখন আছে ইয়াতে 50খন বেডৰ এখন হস্পিটেল থকাটোৱে এনাফ কাৰণ তাতকৈ বেছি মই যদি ডাঙৰ হস্পিটেল এখন বনাই ৰাখোঁ মানুহ ক'ত থাকিব কাৰণ মানুহেতো উন্নত চিকিৎসাৰ কাৰণে মেডিকেল কলেজত যাব মেডিকেল কলেজত ভাল ভাল ডক্টৰ পাব প্ৰফেচাৰ পাব গতিকে তালৈকে যাব গতিকে ইয়াতে যদি মই ৰাখিও থওঁ ইয়াত মানুহ থাকিব নেকি মানুহ প্ৰাথমিক চিকিৎসাখিনি এইকেইদিন মই কৈছোঁ এইবিলাক হ'ল বিতৰ্কৰ কথা মই কৈছোঁ যে NMC যোৱালৈকে এইখিনি অকণমান যদি নলবাৰীৰ মানুহে নলবাৰী মেডিকেল কলেজ হোৱাটো বিচাৰিছে যদি নলবাৰীৰ এইসকল মানে মেডিকেল কলেজতো হোৱাটো বিচাৰিছে এইকেইটা দিন অকণমান কষ্ট কৰিব লাগিব কম্প্ৰমাইজ কৰিব লাগিব কাৰণ কম্প্ৰমাইজ যদি নকৰে তেতিয়া মেডিকেল কাউন্সিলেতো কেঞ্চেল কৰি দিব যদি 1 বছৰ মেডিকেল কাউন্সিলে কেঞ্চেল কৰি দিয়ে তেতিয়াহ'লে 1 বছৰ আমি পিছুৱাই যাম এই অক্টোবৰত ক্লাছ নহ'ব আকৌ নেক্সট তেওঁলোক আহিব নেক্সট সময়লৈকে আমি আগবঢ়াই নিব লাগিব গতিকে মোৰ কথাটো হ'ল যে এই বছৰ অক্টোবৰতে আমি মেডিকেল কলেজখন আৰম্ভ কৰিব লাগে ক্লাছ আৰম্ভ কৰিব লাগে কেতিয়াভাৱে ছাৰ আপুনি যিখিনি আন্দোলন কৰি আছে বা যিখিনি আপুনি কৈছে ৰাইজে বুজি পোৱা নাই বহুতে বুজি নোপোৱাকৈ আন্দোলন কৰিছে তেখেতসকলৰ প্ৰতি একদম মোৰ এটাই আগ্ৰহ যে NMC যোৱালৈকে আপোনালোকে ধৈৰ্য ধৰক NMC কোনদিনা আহিব কাৰণ আমাক জনাই নাহে গতিকে আমি প্ৰিপেৰেশ্যন ৰাখি আছোঁ নেশ্যনেল মেডিকেল কাউন্সিলে এই এসপ্তাহৰ ভিতৰতে আহিব বুলি মই আশা ৰাখিছোঁ এসপ্তাহ পিছতে আপোনালোকে ইয়াতে যিটো OPD বা ইয়াত যিটো চিকিৎসা ব্যৱস্থা চলিব লাগে সেইটো চলি থকা দেখিব গতিকে আপোনালোকে চিন্তা কৰিব লগা নাই এসপ্তাহ ধৈৰ্য ধৰক মানে এসপ্তাহ মিনছ মেডিকেল কাউন্সিল অহালৈকে যদি মই আশা কৰিছোঁ এসপ্তাহৰ ভিতৰত আহিব যদি এসপ্তাহ তাই 10 দিনো হয় 5 দিনো হয় 4 দিনো হয় অন্ততঃ মেডিকেল কাউন্সিল অহালৈকে আপোনালোকে ধৈৰ্য ধৰক ধৈৰ্য ধৰি চাই থাকক মেডিকেল কাউন্সিল যোৱাৰ পিছতে মই লগে লগে ইয়াতে OPD ছেকশ্যন আৰম্ভ হ'ব ইয়াত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইমতে ট্ৰিটমেণ্ট চলি থাকিব 50 বেডেড হস্পিটেল এখন চলিবৰ কাৰণে যি ব্যৱস্থা লাগে চলি থাকিব আৰু আপোনালোকে 6 মাহৰ ভিতৰত তাত এখন টাটাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেলৰ আন্তঃগাঁথনি আৰম্ভ হোৱা তাৰমানে তাত আধাৰশিলা কৰি বিল্ডিং বনোৱা দেখা পাব 6 মাহ মোক সময় দিয়ক 6 মাহৰ ভিতৰত আপোনালোকে তাত মাত্ৰ মই এই কাৰণে যিখিনি টেণ্ডাৰ কৰা বা যি প্ৰচেছ লাগিব তাত আমি পিছৰ যিটো মানে জৰাজীৰ্ণ বিল্ডিং আমাৰ যিটো চিভিল হস্পিটেলৰ মেইন বিল্ডিং বুলি কওঁ সেইটোৰ অৱস্থা খুব বেয়া সেই বিল্ডিংটো আমি টোটেলি ভাঙি দি সেই বিল্ডিংটোৰ জেগাত আমি টাটাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেলখন বনিম 6 মাহ আমাক লাগিব টেণ্ডাৰ ইত্যাদি গোটেইখিনি কৰালৈকে গতিকে এই কেঞ্চাৰ কেয়াৰ হস্পিটেলখনো মই ভাবোঁ নতুন ৰূপত দেখিব গতিকে তাত এখন কেঞ্চাৰ কেয়াৰ হস্পিটেল 50 বেডেড এখন হস্পিটেল দেখাৰ পিছত মই ভাবোঁ যে ইয়াক লৈ বিতৰ্ক কৰিবলগীয়া নাই আৰু কিছুমান মানুহেতো চাওক সকলোৱে ইমান দিন ৰখি আছে বিজেপিৰ এনেকুৱা জয় মই অৱস্থা গতিকে কোনোবাতো বিৰোধী দলবিলাক অলপতো চেষ্টা চলাব নহয় কেৱল আপোনালোক নলবাৰীবাসী যিসকলে নলবাৰীৰ উন্নয়ন বিচাৰে সকলোলৈকে মোৰ এটাই আগ্ৰহ সেইসকলৰ ট্ৰেপত নপৰিব তেওঁলোকে বিচৰাটো স্বাভাৱিক আজি কংগ্ৰেছ দলে এটা আন্দোলন কৰিব কিয় নিবিচাৰিব পাৰে তেওঁলোকে ইমান সকলোফালে বিজেপিয়ে দেখিছে গতিকে তেওঁলোকেতো অলপ কিবা সুৰুঙা পোৱা বুলি ভাবিছে যে এইটোক লৈ অলপমান চেষ্টা এটা কৰোঁ তেনেকুৱা 2-এটা দল বা সংগঠনে চেষ্টা কৰিব কিন্তু নলবাৰীবাসী ৰাইজৰ মোৰ এটাই অনুৰোধ যে অন্ততঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা মই বিধায়ক হিচাপে জয়ন্ত মল্ল বৰুৱা বা আনকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তইও কৈছে গতিকে আমি তিনিজনে স্পষ্ট ভাষাৰে কোৱাৰ পিছত আমাৰ ওপৰত বিশ্বাস ৰাখি কেইটামান দিন আপোনালোকে আমাক NMC যোৱালৈকে এইখিনি সহায় কৰক NMC যোৱাৰ লগে লগে আমি ইয়াত বহি বিভাগটো চলি থাকিব আৰু 6 মাহ পিছত দেখিব যে তাত এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ টাটাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেল তাত হ'ব গতিকে প্ৰতিবাদকাৰীসকলক এইটোৱে ক'ম যে নলবাৰীৰ উন্নয়নৰ স্বাৰ্থত নলবাৰীৰ উন্নয়নৰ লগত থাকক নলবাৰীত আৰু প্ৰতিবাদকাৰীসকলৰ কাৰণে এটা প্ৰব্লেম হয় কি যে তেওঁলোকে কেতিয়াবা এডমিনিষ্ট্ৰেশ্যন চিষ্টেমটো বুজি নাপায় তেওঁলোকৰ কাৰণে যে আজি কৈছোঁ আজিয়ে লাগে এডমিনিষ্ট্ৰেশ্যন প্ৰশাসনিক ব্যৱস্থাটো এনেকুৱা নহয় প্ৰশাসনিক ব্যৱস্থা যদি প্ৰশাসনত আমাৰ ইণ্টেনশ্যনটো বেয়া হ'লহেঁতেন যে মুখ্যমন্ত্ৰীয়ে নলবাৰীৰ উন্নয়ন বিচৰা নাই মই নলবাৰীৰ উন্নয়ন বিচৰা নাই কেশৱ মহন্তই নলবাৰীৰ উন্নয়ন বিচৰা নাই তেতিয়া বেলেগ কথা আমি নলবাৰীৰ 100% উন্নয়ন বিচাৰি আছোঁ গতিকে আমাৰ ওপৰত অকণমান বিশ্বাস ৰাখি সেই ধৰণে কামটো কৰিব লাগিব আৰু মই প্ৰতিবাদকাৰীসকলক এটাই কথা ক'ম যে নলবাৰী মেডিকেল কলেজখন হোৱাৰ স্বাৰ্থত
এই বছৰে হোৱাৰ স্বাৰ্থত, এই বছৰ অক্টোবৰত যাতে আমি মানে পাঠদান কৰিব পাৰোঁ সেইটোৰ স্বাৰ্থত, আৰু এবাৰ তেওঁলোকে গৈ মেডিকেল কলেজখন ইয়াৰ পৰা গৈ চাই আহক, নলবাৰী টাউনৰ পৰা গৈ এবাৰ চাই আহক তাত মেডিকেল কলেজত কেনেকুৱা পৰিৱেশ হৈছে, ইমান কম সময়ৰ ভিতৰত আমাৰ চিকিৎসকসকলে আমাৰ তাত থকা লোকসকলে যি কষ্ট কৰিছে একমাত্ৰ এই অক্টোবৰত ক্লাছ কৰাৰ স্বাৰ্থত। এই স্বাৰ্থটো হৈ যাবলৈ দিয়ক, NMCৰ ইনস্পেকশ্যন হৈ যাবলৈ দিয়ক, তাৰ লগে লগে ইয়াত বহিৰ্বিভাগ বা ইয়াত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থাটো আমি ইয়াত চলাই ৰাখিম, আৰু কেইদিনমান পিছতে টাটাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেল ক'ম। গতিকে ইয়াত আৰু লৈ বহুত বিতৰ্ক কৰিব নালাগে, আৰু কোনোবাই যদি এই ধৰণৰ কথাবিলাক কয় আপোনালোকে সংবাদ মাধ্যমক মই এটা অনুৰোধ কৰিম যে আপোনালোকে পজিটিভ কথাটো কওক, কাৰণ নলবাৰীৰ উন্নয়ন আমি বহু দিনৰ মূৰত এখন মেডিকেল কলেজ পাইছোঁ, টাটাৰ কেঞ্চাৰ কেয়াৰ হস্পিটেল পাইছোঁ, এইবিলাক যাতে বাহিৰৰ মানুহে নাভাবে যে এওঁলোকক দিলেও এওঁলোকে প্ৰতিবাদ কৰে। অসমত বেলেগ মানুহে বিচাৰি আছে, বেলেগ জিলাবিলাকে বিচাৰি আছে, আমি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অনুগ্ৰহত আমি ইয়াতে পাইছোঁ, সব পোৱাৰ পিছতো যদি আমি প্ৰতিবাদ কৰোঁ তেতিয়াহ'লে মানুহে ভাবিব যে আমাক দিলেও মানুহে প্ৰতিবাদ কৰে। গতিকে সেই নিগেটিভ মেছেজটোৱে যাতে আমি নিনিওঁ, সেইকাৰণে মই সকলো প্ৰতিবাদকাৰীক মোৰ ফালৰ পৰা এইটো আগ্ৰহ থাকিব, অনুৰোধ থাকিব, আৰু কিবা থাকিলে মই আছোঁ, মই নলবাৰীৰে মানুহ, মই নলবাৰীতে জীয়াই থাকিব লাগিব, নলবাৰীতে মৰিব লাগিব, যে নলবাৰীতে জীয়াই থাকিব লাগিব। কিন্তু এটা কথা, যেতিয়া মন্ত্ৰী হৈ থাকোঁ তেতিয়া মই মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিব, দলৰ দায়িত্বত থাকিলে দলৰ দায়িত্ব। এইকেইটা দিনত মই অকণমান ত্ৰিপুৰাত যদি নিৰ্বাচনত নাথাকিলোহেঁতেন হয়তো এই গণ্ডগোলটো নহ'লহেঁতেন, কাৰণ ত্ৰিপুৰাৰ নিৰ্বাচনত নাথাকিলে মোক মানুহে লগালগ মোৰ ওচৰ পালেহেঁতেন। এতিয়া মোক ফোনত পাইছে, ফোনত কওঁতেও মই ফোনত ক'ম, কোনোবাই সন্মুখত বুজাব, গতিকে ফোনত কোৱা আৰু সন্মুখত বুজোৱাটোৰ মাজত ডিফাৰেঞ্চ হৈ যায়। সেইকাৰণে মই ভাবোঁ যে এই এটা অলপ মিছআণ্ডাৰষ্টেণ্ডিং হৈছে, কিন্তু মই ভাবোঁ যে আজিৰ পৰা হ'ব নালাগে, আৰু মোৰ এটাই অনুৰোধ যে মোৰ লগত আহি কথা পাতক, মই যিখিনি কথা কৈছোঁ, কাৰণ মই প্ৰথম দিনাই এই কথাখিনি নলবাৰীৰ সকলো সংগঠনক মাতি নি ডিচিৰ সভাকক্ষত বহি পেলাই কৈছিলোঁ। এজন উপায়ুক্ত বহি আছিলে, তাৰ লগত গোটেই এডমিনিষ্ট্ৰেশ্যনৰ মানুহ বহি আছিল, তাৰ সন্মুখত মই মোৰ পৰিকল্পনাখিনি কৈছিলোঁ, তেওঁলোকৰ পৰামৰ্শখিনি লৈছিলোঁ। কিছুমান মানুহৰ এটা আগ্ৰহ আছে যে চিভিল হস্পিটেলখন তেনেকৈয়ে থাকিব লাগে। তেনেকৈ থাকিলে যদি হস্পিটেলখন চলে বেলেগ কথা। আজিৰ তাৰিখত এখন মেডিকেল কলেজ 500 বেডেড মেডিকেল কলেজ এখন নলবাৰী মানে ঘগ্ৰাপাৰত হোৱাৰ পিছত ইয়াতে এখন এনেকুৱা ধৰণৰ চিভিল হস্পিটেল এখন নচলিব, নাথাকিব। 50 বেডেড এখন চলিব, কিন্তু তাতকৈ বেছি ৰাখিলেও নচলিব, মানুহে নাথাকিব, এনে টকা পইচাৰ অপব্যৱহাৰ হ'ব, আৰু তাৰ লগতে মানে হিউমেন ৰিচোৰ্চৰ অপব্যৱহাৰ হ'ব। এনেই ডক্টৰবিলাক বহি থাকিব, কাম নহ'ব। গতিকে মেডিকেল কলেজৰ ডক্টৰে ইয়াতে ৰেগুলাৰ, আৰু ইয়াতে ভাল ডক্টৰ পাব, মেডিকেল কলেজৰ প্ৰফেচাৰে ইয়াতে OPDত বহিব। এতিয়া মেডিকেল কলেজৰ চিটি চেণ্টাৰ মানে কি, মেডিকেল কলেজৰ প্ৰফেচাৰকেইটা ইয়াতে OPD কৰিব, মেডিকেল কলেজৰ ভাল ভাল ডক্টৰে ইয়াতে OPDত বহিব। গতিকে এইটোতো মোৰ কাৰণে ভাল, মই ভাবোঁ যে আমাৰ কাৰণে ভাল, কিন্তু ৰাইজক বুজাওঁতে ভুলভাৱে বুজাইছে কোনোবাই, সেইকাৰণে ৰাইজটো সাধাৰণ মানুহ বুজি কেতিয়াবা ইমান ডেপ্থ, এতিয়া নেশ্যনেল মেডিকেল কাউন্সিল কি, তেওঁলোকে কি ইনস্পেকশ্যন কৰে, কি আহে, এই কথাবিলাক সাধাৰণ মানুহৰ কাৰণে বুজিবৰ কাৰণে দিগদাৰ। মই ভাবোঁ যে আজি এই কথাখিনি ক্লিয়াৰ হোৱাৰ পিছত মই প্ৰতিবাদকাৰীসকলক এটা অনুৰোধ কৰিম যে প্ৰতিবাদ কৰাৰ আগতে মোৰ ওচৰত এবাৰ আহিব, মই কথা পাতিম, মই তেওঁলোকৰ লগত আছোঁ, নলবাৰীৰ উন্নয়নৰ লগত আছোঁ, কিন্তু প্ৰতিবাদ কৰাৰ প্ৰয়োজনেই নাই। চাওক, প্ৰতিবাদৰ সময়ত বিভিন্ন মানুহে বিভিন্ন কথা কয়, প্ৰতিবাদৰ সময়ত যেতিয়া ওলাই আহে তেতিয়া অলপ গাত জোচ থাকে, কিবা কিবি কৈ দিয়ে, সেই কথাবিলাকক আমি কেতিয়াও ধৰিব নালাগে। প্ৰতিবাদকাৰী কোৱা কথাবিলাক, প্ৰতিবাদৰ সময়ত কোৱা কথাবিলাক অলপ বেলেগ হয়। প্ৰচেছন কৰি ওলাই আহে, জিন্দাবাদ দি থাকে, কেতিয়াবা গাৰ জোৰত দুই এটা কথা কয়, সেই কথাবিলাক মই অলপ মানে ভাবোঁ যে এইটো প্ৰতিবাদৰ কথা, এইটো কি ডাঙৰ কথা, প্ৰতিবাদত আৱেগত কয়।